এক নম্বৰতে পাবা হৰ পাৰ্বতী সংবাদ। সেই সংবাদ পুথিত আছে যে শিৱই পাৰ্বতীক কৈছিল যে মই কলি কালত গ্ৰামত আখৰে জন্ম হ'ল ক্ষুদ্ৰ আৰু ভকতৰ পৰিত্ৰাণৰ কাৰণে মই কাম কৰোঁ। এইটো ক'লে মূল কথা কৈছিল গুৰুজন চৈধ্যশ 49 খ্ৰীষ্টাব্দত এই বৰদোৱাত জন্ম হ'ল। তেতিয়া কিন্তু এই বৰদোৱা একদম জঘন্যতম কৰ্মকাণ্ড, মানুহ বলি দিয়াৰ পৰা জীৱ জন্তু বলি দি ইয়াত গুৰুজনৰ উত্তৰিত লোকসকলে মানে সেই ধৰণেই চলি আছে। কিন্তু গুৰুজনৰ অৱতাৰ এই কাৰণে যে কলিত মানুহক উদ্ধাৰৰ কাৰণে তেওঁ কিবা এটা কৰিব, সেইটো শিৱই পাৰ্বতীয়ে আগত কৰিছিল। গতিকে সেই শিৱৰ নামেৰে সৈতে গুৰুজনৰ নাম শংকৰ হ'ল। সেইটোৰ ওপৰত ভিত্তি কৰি আছে ৰীতিকালি কোবাই আছে 11 বছৰ বয়সত কোনোমতে মাক নাই বুঢ়ী মাকে নি সংস্কৃত স্কুলত নাম লেখাই দিলে, পঢ়া শুনা মতি নাছিল। কিন্তু স্কুলৰ পৰা ওলাই অহাৰ পিছত গুৰুজনৰ যিটো পাণ্ডিত্য, এই পাণ্ডিত্যটো সেই সময়ৰ লোকসকলে প্ৰবধ মানিলে। তেতিয়া কিন্তু সম্পূৰ্ণ যাগ যজ্ঞ পূজা পাতল কৰ্মকাণ্ডৰ ওপৰতে লোকসকল সমাজখন চলি আছে। কিন্তু গুৰুজনে তাৰ ব্যতিৰেকে কথা ক'বলৈ আৰু গুৰুজনে বৈকুণ্ঠৰ কথা ক'লে। তেতিয়া তেওঁ পৰিয়াল জয়ন্তলৈ কেটাই খা তেওঁলোকে ভকতসকলে তেওঁ ক'লে যে তুমি যে সাত বৈকুণ্ঠৰ কথা কৈছা, সাত বৈকুণ্ঠ কি কেনেকুৱা, আমাক দেখুৱাব পাৰিবনে? বোলে প্ৰভুৱে কৰিলে পৰা যায়। সেইবুলি তেওঁ যত্ন কৰি শ্বেক্সপিয়ৰতকৈ 140 বছৰ আগত এই বৰদোৱাত আমি থকা স্থানৰ পৰা দক্ষিণত ওখকৈ ভেটি সাজি তাত চিহ্নযাত্ৰা নাট প্ৰদৰ্শন কৰিলে। আৰু এই মানে আজিৰ আধুনিক যুগত নাট্যশৈলীৰ জন্মদাতা শ্বেক্সপিয়ৰ বুলি কৈছে, কিন্তু শ্বেক্সপিয়ৰতকৈ 140 বছৰ আগত গুৰুজনে তাত চিহ্নযাত্ৰা কৰিছিল। তাত 7খন বৈকুণ্ঠ দেখুৱাইছিল আৰু তাত প্ৰতিটো চৰিত্ৰ প্ৰৱেশ প্ৰস্থানত নৃত্য, গীত, বাদ্য, অভিনয়ৰ মাজেদি চলিছিল। আৰু তেতিয়ালৈকে ইয়াত কিন্তু ৰহাৰ কপলিমুখৰ পৰা কুমাৰ আনি খোল বনাইছিল, ৰহাৰ পৰা কঁহাৰ আনি তাল বনাইছিল, বুজিছানে? আৰু তেওঁ গীত ৰচনা কৰিছিল, নৃত্য পৰিচালনা কৰে, যিটো আজিকালি কৰ্মশালা। তেতিয়া দিনত গুৰুজনে ইয়াতে বৰদোৱাতে সেই যিকেইগৰাকী পাইছিল তাতে। আৰু তাত কিন্তু ডাঙৰ কথা, এই নাটখন কৰিবলৈ যাওঁতে আধ্যাত্মিকতাৰ ভাৱাপন্ন চিহ্নযাত্ৰা 7 বৈকুণ্ঠ প্ৰদৰ্শন কৰিবলৈ যাওঁতে গুৰুজনে কিন্তু তাত সকলো জাতৰ লোকক লৈহে কৰিছিল। হৈছে নাপিতৰ পৰা আৰম্ভ কৰি ধোপা মুচিলৈকে এই লোকসকলক লৈ পেলাই ভাওনা কৰিছিল। আজি হয়তো আমাৰ গাঁৱত মুচি লোৱাৰ এটা কৃষ্ণ হৈ আহিলে সকলোৱে মানি নমৰিব, কিন্তু আজিৰ পৰা 570 বছৰ আগত গুৰুজনে সেইমতে কৰিছিল। তাৰমানে জাত সমাজখন এখন সমন্বয় সমাজ তেওঁ গঢ়িব ধৰিছিল। এই 7 জাতিক যেতিয়া চিহ্নযাত্ৰা কৰিলে, কৰোঁতে এগৰাকী বুঢ়াৰী, মাছ বেছি ফুৰা বুঢ়াৰীয়ে বহি লৈ পেলাই চাই থাকোঁতে যেতিয়া ভাওনা শেষ হ'ল, তেওঁ পাচিটোত থকা মাছৰ পোক দিলে, মাখি পৰিল। তেতিয়া বৰদোৱাত পানী 2টা জেগাতে আছে, এটা হ'ল আলি পুখুৰী বৰ্তমানৰ যিটো আগেঙা, দ্বিতীয় হ'ল বৰপতা বিল। গতিকে তেওঁ তাৰপৰা এই মাছখিনি ভাবিলে যে ধুই পখালি লৈ যেনে তেনে কিবা এটা কৰি যদি বিনিময়, তেতিয়া পইচাটো নহয়, এই মাছকেইটা দিলোঁ, চাউল কেইটামান ল'লোঁ, শাক পাচলি, এনেকৈ বিনিময়ত যদি কিবা এটা কৰিব পাৰি, আহি সেই পুখুৰীটো মাছটো ধোওঁতে মাছটো দি গ'ল, মনে মনে থাকি। ইয়াৰ পৰা এই পূব উত্তৰ কোণাত, ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰ হয়, সেইখনত বামুণৰ গাঁও আছে।
তাত সচৰাচৰ নাবালক হৈ থাকোঁতে সন্তান মৰিলে খৰি নিদিয়ে, পুতি দিয়ে। আজিকালিহে খৰি দিয়া হ'ল, আগতে ব্ৰাহ্মণৰ সন্তান সংস্কাৰ হোৱা নাই, গতিকে মৰাৰ কাৰণে গৃহস্থ ঘৰে গাঁত কানি কেঁচুৱাটো পুতি থলে। এই পোহাৰীজনে চাই আছে, তাই দেখা পাই চব যোৱাৰ পিছত গাঁতটো খান্দি সেই কেঁচুৱাটো আনি সেই পুখুৰীত দিওঁতে যেতিয়া যি গ'ল লগতে লৈ মাছ বেছি ঘূৰি ফুৰে। গৃহস্থ ঘৰে দেখিলে যে এইটোতো আমাৰ ল'ৰা। সেই লৈ তৰ্ক হ'ল আৰু বিচাৰখন আহি গুৰুজনৰ ওচৰৰ পালেহি। তেতিয়া গুৰুজনে গম পালে, তেতিয়া পোহাৰে সঁচা কথা ক'লে। কওঁতে তেতিয়া গুৰুজনে ভাবিলে যদি এই পুখুৰীটো এই জলৰাশি থাকে ভৱিষ্যতৰ বিপদ হ'ব। সেইবুলি এই জলৰাশিটো নাশ কৰিবৰ কাৰণে আৰু ভকতসকলে সেই সময়ত সকলোৱে আহ্বান কৰি আছে যে আমাৰ পানী বাৰিষাটো উভৈনদী পানী, খোৱা পানীটো নাপাওঁ, কিন্তু খৰালি খাবলৈ পানী নাই। বাৰিষা গোটেইখন পানীময় হয়, হাঁহ সাৰ খেতি বাতি নষ্ট হয়, খৰালি খাবলৈ একো নাই। গতিকে আমাৰ পানীৰ ব্যৱস্থা এটা কৰক, কাৰণ তেওঁ জমিদাৰ আছে, এই ভূখণ্ডৰ গৰাকী আছে। সেইকাৰণে তেওঁ আপত্তি কৰিলে। তেতিয়া গুৰুজনে যোগ বলেৰে যিটো কথা আগতে কোনো বিশ্বাস নকৰে, এতিয়া বিদেশৰ পৰা অহা ৰামদেও আহিল কাৰণে এতিয়া বিশ্বাস কৰিবলৈ লৈছে। আমাৰ গুৰুজনে যে যোগ বলেৰে বিভিন্ন কাম কৰিছে এই কথাটো মানিব লাগিছে, কিন্তু ৰামদেৱে আহি পোৱাৰ লগে লগে এতিয়া চবেই মানিছে। এই গুৰুজনে যোগ বলেৰে আকাশৰ পৰা গংগা নমালে আৰু গংগা পানীৰ অভাৱ দূৰ কৰিব কাৰণে উদ্দেশ্য সেই পুখুৰীটো নষ্ট কৰা আৰু পানীৰ অভাৱ দূৰ কৰা। যেতিয়া আকাশৰ পৰা গংগা নামিল, নামোতে তাত এজোপা বটগছ আছে, বটবৃক্ষ বটগছ। আকাশৰ পৰা অহা গংগা জলধাৰা আহি বটজোপাৰ ওপৰত পৰিল। পানীৰ প্ৰেছাৰ আছে, পানীৰ যিটো হেঁচা, এই হেঁচাত বটজোপা তললৈ দ্ৰৱি গ'ল। আৰু যিদিনাই বটজোপা তললৈ দ্ৰৱি গ'ল, তেতিয়াই এই ভূখণ্ডৰ নাম বটদ্ৰৱা। তাৰ আগলৈকে আনি পুখুৰী, তাৰপিছত বৰদোৱা, ভৈৰৱভূমিৰ নাম বৰদোৱা, তাৰপিছত বটদ্ৰৱা। আৰু যেতিয়া কৃষ্ণই ৰুক্মিণী হৰণ কৰি লৈ আহিছিল, আহোঁতে সেই পুখুৰীটোৰ পাৰতে থকা গছজোপাত কৃষ্ণ সাৰংগৰ ধনুকাই দিছিল। ধনুখন পৰি গ'ল। তেতিয়া ৰুক্মিণীয়ে সুধিলে যে প্ৰভু, তোমাৰতো প্ৰতিটো কাৰ্যৰ একোটা কাৰণ আছে, কিয় পৰি গ'ল? তেতিয়া কৃষ্ণই ক'লে সেই কথাটোকে কৈছে যে মই বগ্ৰামক সেৱা কৰে ক্ষুদ্ৰ ফুলত মই জন্ম হয়, আৰু এই যে ধনুখন পৰিছে, ধনুখনৰ আকৃতিয়ে মই আকাশৰ পৰা জলধাৰা বনাই হৈছেনে? গতিকে সেই কথাখিনি ৰক্ষা কৰি গুৰুজনে আকাশৰ পৰা গংগা নমাই এই পানীৰ অভাৱ দূৰ কৰিব। আৰু ইয়াতে আৰু এটা সমস্যা আছিল যে আমি এতিয়া য'ত পঢ়ি আছোঁ, আমাৰ সন্মুখত এইটো জান এনেকৈ বৈ গৈছে। বৰদোৱালৈ সোমাওঁতে এখন নদী দেখিছোঁ, সেইখন হ'ল টেমুৱনী জান। ব্ৰহ্মপুত্ৰৰ প্ৰতি টেমুৱনী জানটো এনেকৈ বৈ আহি হনুমান জানত পৰিছে। এই টেমুৱনী জানটোৰ বাৰিষা গোটেইখন প্লাবিত কৰে, পানীয়ে খেতি বাতি নষ্ট কৰে। গতিকে ভকতসকলে সেইটোও আপত্তি কৰিলে যে পানী কিবা এটা কৰক, বাৰিষা বহুত অসুবিধা হয়। এনেকৈ বৈ আহিছিল নদীখন, এনেকৈ। এতিয়া ভকতৰ কথা হ'ল কি, এইখিনি জেগাতে এই নদীখন বৈ অহা নদীখন এইখিনি জেগাতে বাধা দি নদীখন 90 ডিগ্ৰী 90 ডিগ্ৰীত বোৱাই দিলেহে বৰদোৱাত পানীৰ অভাৱ অত্যাচাৰ বন্ধ হ'ব। তেতিয়া গুৰুজনে চিন্তা কৰিলে যে ঠিক আছে, মই পাৰিম, মোক এগৰাকী শান্তি প্ৰতি দিওঁ। তেতিয়া কিন্তু এই গোসাঁই ব্ৰাহ্মণ উচ্চকুলীয়াৰ মাজত এগৰাকীও শান্তি নাপালে। পালে ক'ত? জাল মাৰি মাছ বেছি খোৱা যিটো নদীয়াল জাতি, সেই তিৰোতা গৈ পেলাই বোলে মই শান্তি, বোলে চব মনে মনে থাক, শুনিলে কাটিব, বোলে নহয় মই শান্তি। এই কথাটো গৈ গুৰুজনৰ কাণত পৰিল, আৰু তেতিয়া গুৰুজনে মতাই আনিলে, তুমি বোলে শান্তি বোলে হয়, ঠিক আছে, তুমি পলহটো লোৱা, পানীয়ে পলহ লৈ আহা। তাই পলহটো যেতিয়া পানী আনিলে, 4 আঙুল কম আহিল। তেতিয়া সুধিলে যে তোমাৰ পানীটো কম অহা কাৰণ কি, তোমাৰ ক'ৰবাত দুখ আছে? তেতিয়া সেই গৰাকীয়ে ক'লে যে দুপৰীয়া বেলা মোৰ স্বামী ঘৰত নাছিল, তেনেকুৱাতে মোৰ জেঠাল আহিছিল। জেঠালে ক'লে কিবা কথা লৈ আহিছে। মই বোলো আহিছে যেতিয়া দুপৰীয়া কিবা অনুমতি খাই দিওঁ, আৰু সেই অনুমতি খাবৰ কাৰণে মই কাঁচি এখন পিছফালে দুৱাৰ দি এনেকৈ দলিমাৰি দিছিলোঁ যে কাঁচিখন লৈ গৈ কলপাত এখন কাটি আনো।
তেতিয়া মোৰ উৰণিখন অলপ হৈ পৰিছিল, মোৰ মুখখন হয়তো তেখেতে দেখিছিল। সেইটোৱেই মোৰ দোষ, আৰু সেইকাৰণে মই সম্পূৰ্ণ শান্তি নহ'লোঁ নেকি। এতিয়া ভকতসকলে এই দোষটো আমি সকলোৱে কটাই যোৱা লগা। তেতিয়া তেওঁ আহি এই পানীত মাটি পানী দি, আচৰিত কথা, আজি 21 শতিকা কোনো টেকন'লজি নাই, যি টেকন'লজি বৈ অহা নদী এখন 90 ডিগ্ৰীত 90 ডিগ্ৰীত বোৱাই দিব পাৰিছে, এতিয়ালৈকে পৰা নাই। গুৰুজনে কিন্তু সেই টেম্পুনি জানটো এনেকৈ বৈ অহা টেম্পুনি জানটো এনেকৈ বোৱাই দিয়ে, আজিও এনেকৈ বৈ আছে। সেইকাৰণে সেই টেম্পুনি জানটো গুচি সেইদিনাৰ পৰা শান্তি জান হ'ব। আৰু এই ভূখণ্ডৰ নাম টেমুনীয়া জান বুলি কয়। টেমুনীয়া জান, এইখিনি বোপায়, এই গোটেই কথাখিনি তুমি ভাগৱত এটা এটা স্কন্ধ শেষ হ'ব নহয়, তাত যেতিয়া গুৰুজনৰ আত্মপৰিচয় লিখিলে তাতে এইবিলাক কথা লিখি থৈছে। এই জানটোত সিপিনে যেতিয়া কৃষ্ণ আছিল, এই জানটোলৈ আহিছিল, আহি জানৰ পৰা বহি হাঁচতি কৰি ইপিনে তামোল খালে, চোৰৰ টেমিটো দেখিলে শুকাই গ'ল। এই জানটো পানীয়ে তেনেকৈ ডুবাওঁতে জানটো লৈ গুচি গ'ল, এই টেমিটো লৈ গুচি গ'ল। টেমিটো লৈ যোৱাৰ কাৰণে সেইদিনাৰ পৰা সেই জানটোৰ নাম টেমিনীয়া জান, টেম্পুৱনী জান। গতিকে বৰদোৱাৰ নাম কালীপুখুৰী, বৰদোৱা, টেম্পুৱনী বান, টেম্পুৱনী ৰাম, বটক, এইকেইটা নামৰে নিজে ইয়াতে গুৰুজনে থাকিলে, কিন্তু 65 বছৰৰ পিছত গুৰুজন বৰদোৱাত থাকিব নোৱাৰিলে। সেইকাৰণে তেওঁ ইয়াৰ পৰা গুচি গ'ল, আৰু তেওঁ শেষত গৈ পাটবাউসী ভৰতা পাটবাউসী সত্ৰ, তোমালোক কেতিয়াবা ভৰতাৰ পাটবাউসী সত্ৰলৈ গ'লে, তাত সেৱা কৰিবলৈ গ'লে আমি ক'ব নোপোৱা কথা কৈছোঁ, আমি বৰ্তমান ইয়াৰ সত্ৰাধিকাৰ হৈ আছোঁ। পাটবাউসী সত্ৰৰো আমি দুখৰ সত্ৰ, সোমবাৰে আকৌ আমি তাত এসপ্তাহৰ কাৰণে সেই তাতে গুৰুজনে তেওঁ সমস্ত সৃষ্টিৰাজি ৰচনা কৰিছে। বৰদোৱাত উত্তৰে আকাশী গংগা, দক্ষিণে যাত্ৰাৰ দৌল, পশ্চিমে শিলিখাগুপ্ত, মধ্যে পদশিলা, পূবে শান্তি জান, এইকেইটাই সম্পদ। তাৰ বাহিৰে বৰদোৱাত গুৰুজনৰ সৃষ্ট সম্পদ একো নাই, একো নাই। কিন্তু পাটবাউসীলৈ যোৱা তেওঁৰ হাতৰ আখৰ এনেকুৱা ৰুক্মিণী হৰণ, গুণমালা, বিভিন্ন শাস্ত্ৰসমূহ, তেওঁৰ লিখা শাস্ত্ৰসমূহ পাটবাউসী সত্ৰ তৃতীয় সংগ্ৰহ। আৰু যেতিয়া বৰদোৱালৈ ব্ৰহ্মপুত্ৰদি গুৰুজন এনেকৈ ওলাই গৈছিল, তেতিয়া শিমৰিকা মাধৱ পুৰুষে গুৰুজনক সুধিছিল যে বাপ আপোনাৰ জন্ম ভেটি সেই বৰদোৱা, মোৰ জন্ম ভেটি বোলে। তেতিয়ালৈ সোমাই যোৱা যাওক বোলে নালাগে, বৰদোৱা সিংহালী, তালৈ নাযাবা। তাৰমানে বৰদোৱাত অসূয়া, অশান্তি, হাই কাজিয়া, দণ্ড কৰাৰ বাহিৰে তুমি একো নাপাবা। গতিকে বৰদোৱালৈ যাব সেইখন জেগা আছে। বৰদোৱা বুলি এতিয়া আমি গৌৰৱ কৰিলে কি হ'ব? কিন্তু আচলতে বৰদোৱা এক ভয়ংকৰ জেগা, ইয়াত মানুহ বুলি পেলাই মানে ক'ব নিবিচৰা এটা প্ৰজাতি আছিল, এতিয়া আছে নাই নাজানো। আৰু সেই দক্ষিণে আমি অনুভৱ কৰোঁ কি বৰদোৱা আচলতে গুৰুজনৰ জন্মস্থান কি হ'ব লাগিছিল, কি পৰ্যায়ত আছে, সেইখিনিয়ে বৰদোৱাৰ কথা। বহুত আছে বিস্তৃত, তাকে এটা ক'বলৈ গ'লে বহুখিনি কথা হ'ব। তথাপিও তুমি সদ্যহতে জানি থোৱা, এইখনে বৰদোৱা, য'ত গুৰুজনে এই জীৱ উদ্ধাৰৰ কাৰণে ইয়াত জন্ম হৈছিল, আৰু তেওঁৰ জীৱনত অত্যন্ত অকথ্য নিৰ্যাতন আৰু অশান্তি এই বৰদোৱাতে নহ'লে, সেইকাৰণে গুচি গ'ল। হ'বনে?